দেশবাসীয়ে পূৰ্বতে কেতিয়াও মুখামুখি নোহোৱা পৰিস্থিতি কোভিড-19 আৰু লকডাউন। সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা কৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে অসমতো। অসমতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ইয়াৰ মাজতে বহু লোকক কৰিবলগীয়া হৈছে হোম কোৱাৰেণ্টাইন আৰু বহু লোকক ৰাখিবলগীয়া হৈছে আইচলেশ্যন। ইফালে সমগ্ৰ দেশতে ঘোষণা কৰা 21 দিনীয়া লকডাউন আজিও অব্যাহত। লকডাউনৰ ফলত ঘৰতে সোমাই থাকিবলগীয়া হোৱাত খাদ্য সংকটত ভুগিবলগীয়া হৈছে বহু পৰিয়ালে। খাদ্য সংকটত ভোগা এনে পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু হৃদয়বান লোক। ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও চৰকাৰী চাকৰিয়ালসকলক আহ্বান জনাইছে অতি কমেও 5টি দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ। স্বেচ্ছাৰে বহু হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। শ্ৰী ৰিপুনাথ গগৈ সাধাৰণ সৰু চাকৰি এটা কৰোঁ মই, তথাপিও মানে আজি মোৰ ফালৰ পৰা, মোৰ অন্তৰৰ ফালৰ পৰা তেখেতলোকক আগবঢ়াইছোঁ। আমি গাড়ী মালিক আৰু বাছৰ ট্ৰেভেলাৰ বাছৰ ষ্টাফ মিলি কিনে আমি চবেই এইখিনি দিছোঁ। আমি নাই প্ৰায় 200 ঘৰমান আমি ইষ্টিমেট লৈছোঁ যে দিম বুলি। আৰু ডিব্ৰুগড়, লেজাই, বৰবৰুৱা, লেপেটকটা আমি চবকে দিম। আমাৰ গাড়ীৰ ষ্টাফখিনি বহুত এনেকৈ কিছুমান আছে এতিয়া চলিব পৰা নাই, বস্তু কিনিব পৰা নাই, বহুত মানে হেৰি ধৰণত আছে। সেইকাৰণে আমি অলপ আগবাঢ়িছোঁ যে অলপ হ'লেও আমি কিবা এটা হেৰি কৰিবলৈ এনেকৈ এইটোৱে ক'ব বিচাৰোঁ, চবেই নিজৰ ঘৰত থাকক, নিজেও বাচক আৰু চবক গোটেই ৰাইজৰ মানুহখিনি হেৰি থাকিব। আৰু ঘৰত সোমাই থকাটোৱে ভাল, যেতিয়ালৈকে আমি ভাইৰাছটোৰ পৰা হেৰি ওলাই নাহোঁ। আৰু মই এইটো কওঁ যে চবেই চেনিটাইজাৰ ইউজ কৰক, সাবোনেৰে হাত ধুওক আৰু চৰকাৰৰ কথা মানি চলক। মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে দিছোঁ, আৰু যদি ভৱিষ্যতে আৰু অন্য কোনোবা যদি লোক আছে তেওঁলোকে আহি যদি ইয়াতো দিয়ে, তাৰ বাবেও মই আশা ৰাখিছোঁ। আৰু আজি খোৱাং আজাৰগুৰি গাঁৱত আমাৰ মজদুৰ সম্প্ৰদায়ৰ যিখিনি মানুহ আছিলে তেওঁলোকে বহুত খোৱাৰ অসুবিধাৰ কাৰণে